दिनैसिम गोबां फोरोंगिरिफ्रानो रुंग'लांबाय तामुलपुर जिल्लानि सेसापानि गोजौ फरायसालियाव। नाथाय बाथ्राया जादों बेफोर लांदां जानानै थानाय मासियाव दासिमबो गोदान फोरोंगिरि थिसनफिननायखौ नुनो मोनाखै। फारसेथिं बिटिआर सरकारनि गाहाय मावफुंगिरि प्रमद बर' आरो गोबां एमसिएलएफोरखौ बिटिआरनि गुबुन गुबुन फरायसालिफ्राव थांनानै फोरोंगिरि फरायसाफोरखौ सावरायहैना जेंना जेंसिफोरखौ खौरां लाहैनाय नुनो मोनबोदों। नाथाय दिनैसिम तामुलपुर जिल्लानि सेसापानि गोजौ फरायसालियाव सरकारनि रावबो बिबानगिरिफोरखौ फैनाय नुनो मोनाखै। बे जेंनाखौ लानानै फरायसालिनि बिबानगिरिया आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्मा, सोलोंथाइ मन्त्रि डक्टर रनज पेगु, बिटिआरनि गाहाय मावफुंगिरि प्रमद बर' बिथांमोनखौ सेसापानि गोजौ फरायसालियाव फैनानै खौरां लाफैनो खावलायदों। আমাৰ চেচাপানী হাইস্কুলৰ যে এনে স্থাপন হৈছিল 1971 চনত আৰু বহু বছৰ ধৰি প্ৰভিঞ্চিয়েলাইজ হোৱা নাছিল। 1/8/96 যে আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছে। যে আমাৰ হাইস্কুল আছিল প্ৰথম 8, 9, 10 এই তিনিটা, কিন্তু AM আৰু BM দুটা আছিল, দুটা মাধ্যম। এই দুটা মাধ্যমত বড় মাধ্যমৰ যি শিক্ষক অংক আৰু সায়েন্সৰ এইটো আমাৰ প্ৰভিঞ্চিয়েলাইজৰ সময়ত পোষ্টটো চেংচন হৈ নাহিল। সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে। কিন্তু বড়ো সাহিত্য সভাই যে হাইস্কুলত যে ডিগ্ৰী নোহোৱাকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমাৰ এজন টিচাৰ আছিল, তেওঁ বহুদিন কাম কৰিলে, চৰণ কিশোৰ বসুমতাৰী, কিন্তু গ্ৰেজুৱেট নোহোৱাৰ কাৰণে যে তেওঁৰ পোষ্টটো ছায়েন্সত এপ্ৰুভ হৈ নাহিল বা চেংচন নহ'ল। যে এনেকুৱাকৈ চলি যোৱা 2020ত যে আমাৰ আৰ্টছৰ এজন শিক্ষক জ্যোতি কুমাৰ বসুমতাৰী তেখেতে ৰিটায়াৰ হ'ল। তাৰপিছত তেনেকুৱাকৈ যে আমাৰ পুৰণা হেডমাষ্টাৰ প্ৰদীপ বৰুৱা আছিল, যে তেখেতে 2014ত 31 অক্টোবৰত ৰিটায়াৰ হ'ল। তাৰপিছত মই ছিনিয়ৰ হিচাপে মই প্ৰধান শিক্ষক হ'লোঁ। কিন্তু মোৰ পোষ্টটো তেনেকুৱাকৈ ৰৈ গ'ল, যে মই আহিলোঁ হেডমাষ্টাৰ পোষ্টত, কিন্তু হিন্দী পোষ্টটো ৰৈ গ'ল, সেনেকুৱাকৈ খালী হৈ থাকিল। তাৰপিছত বড়ো মাধ্যমৰ আমাৰ হাইস্কুলৰ এজন হিন্দী শিক্ষক আছিল, তেখেতো ঢুকাল, যে সেইটো পোষ্টটো খালী হৈ থাকিল। আৰু আমাৰ ME স্কুলৰ যেতিয়া এমেলগেমেশ্যন হৈছিল, যে MEৰ যিজন হেড, যে তেখেতে হিন্দী টিচাৰ আছিল, পিছত তেখেতে হেডলৈ আহিল, যে সেইটো পোষ্টটো খালী হ'ল। তাৰপিছত আমাৰ বিদ্যালয়ত কেৰাণী হিচাপে নিয়োগ হোৱা বাসুদেৱ বড়ো ৰিটায়াৰ হ'ল। তাৰপিছত দুজন 4th গ্ৰেড আছিল, যে সিহঁতৰ এজন হৰেশ্বৰ বড়ো, তেখেতো ৰিটায়াৰ হ'ল। যে এনেকুৱা ধৰণে আমাৰ 11টা পোষ্ট খালী হৈ থাকিল। এতিয়া আমাৰ AM আৰু BMৰ যদি খবৰ লৈ গ'লেতো বেছি ভাল হয়। আমাৰ সমস্যাসমূহ আমি গোটেইখিনি ক'ব পাৰিম, বা লাইব্ৰেৰীৰ সমস্যা বা স্কুলৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা আৰু শিক্ষকসকলৰ সমস্যা। এইফালে লাইব্ৰেৰী হিচাপে আমাৰ তেনেকুৱা ধৰণৰ গ্ৰেণ্টো অহা নাই, বিল্ডিঙৰো তেনেকুৱা ধৰণৰ হোৱা নাই। গতিকে এই তাৰে মাজেদি আমি আৰু চলাই নিব লগা হৈছে। আৰু বহুত আমাৰ শিক্ষকৰ বহুত সমস্যা আৰু বহুত বজা, আৰু যিখিনি ক্লাছ কৰিব লাগে, যিমান ক্লাছ কৰিবলৈ তাতকৈ বেছি কৰিব লগা হৈছে ল'ৰা ছোৱালীৰ স্বাৰ্থত বা অঞ্চলৰ স্বাৰ্থত। যে 10টা ক্লাছ, কিন্তু আমাৰ মানুহ হৈছে 10টা। গতিকে আমাৰ মেইনটেইন কৰাত বহুত অসুবিধা হৈছে। এইফালে অসমীয়া মাধ্যমৰ এটা ছায়েন্স পোষ্ট আছিল, তেখেতো ৰিটায়াৰ হ'ল, যে সেইটোৰো বহুত সমস্যা হৈছে। আৰু বড়ো মাধ্যমৰ ছায়েন্স আৰু মেথছ এই দুটা পোষ্টটো চেংচন নহ'লে তাৰ কাৰণে বহুত অসুবিধা হৈছে। এইফালে ল'ৰা ছোৱালী আমাৰ 400মান আছে। গতিকে মেইনটেইন কৰা হিন্দীয়ে হওক, ছায়েন্সেই হওক, মেথছেই হওক, তাৰপিছত আৰ্টছৰ ছাবজেক্টবিলাকো মেইনটেইন কৰা বহুত অসুবিধা হৈছে। বৰ্তমান আমাৰ হাইস্কুলৰ দুজন শিক্ষকেই আছে, এজন আৰ্টছ, এজন ছায়েন্স, অসমীয়া মাধ্যমত। বড়ো মাধ্যমত আছে দুজন আৰ্টছ।
গতিকে আৰু এম ই স্কুলত যিকেইজন আছে সেইকেইজনৰ দ্বাৰাই আমি ছায়েন্স আৰু মেথছ যোনে যেনেকুৱাকৈ পাৰে যাৰ যি সম্বল অনুযায়ী গোটেই ছাবজেক্ট অসমীয়াৰ পৰা মেথছ হিন্দী গোটেইখিনি আমি কৰিব লগা হৈছে। গতিকে যথেষ্ট অসুবিধা হৈছে। এইফালে বিল্ডিঙৰো সমস্যা বহুত, ফাৰ্নিচাৰো যিমান লাগে সেইখিনি আমি বহুত কষ্ট কৰি আমি ফাৰ্নিচাৰ কৰিব লগা হৈছে। বা গাৰ্লছ কমন ৰুম, বইজ কমন ৰুম, অডিটৰিয়াম হল বা মিটিং কৰাৰ কাৰণে বহুত অসুবিধা হৈছে। যে বিভিন্ন সমস্যা এইবোৰে যে সমস্যাসমূহ সমাধান কৰাৰ কাৰণে যে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু প্ৰমোদ বড়োক যে আমাৰ এই বিদ্যালয়ৰ প্ৰতি কিছু নজৰ দি আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ অঞ্চলৰ এই শিক্ষাত যাতে কিছু অগ্ৰগতি হ'ব পাৰে বা বিভিন্ন বিষয়ত যাতে ভালদৰে শিক্ষাদান আমি কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। প্ৰথমে মই আসাম টুডে বড়োলেণ্ড বুবলি আৰু বড়োলেণ্ড ৰাদাব আপোনালোকক এই সময়ত মই ধন্যবাদেৰে স্বাগতম কৰিছোঁ। আপোনালোকে আমাৰ এই বিদ্যালয়ত উপস্থিত হৈ আমাৰ অভাৱ অভিযোগবোৰ ৰাইজলৈ আৰু আমাৰ যি চৰকাৰ আছে সেই চৰকাৰলৈ বাৰ্তা প্ৰেৰণৰ কাৰণে যি প্ৰচেষ্টা কৰিছে তাৰ বাবে আপোনালোকক মই ধন্যবাদেৰে আদৰিছোঁ। হয়, আমাৰ চেঁচাপানী হাইস্কুল এখন এমেলগেমেশ্যন হাইস্কুল আৰু এইখন বিদ্যালয় আমাৰ বহুতো ভিতৰুৱা জেগাত অৱস্থিত আৰু এইখন বিদ্যালয় 1971 চনতে এষ্টাব্লিছ কৰা হৈছিল। ক'বলৈ গ'লে এই এৰিয়াত আমাৰ ওচৰতে যিবোৰ কুমাৰীকাটা বা তেনেকুৱা ধৰণৰ দৰঙা মেলা এখন উন্নত জেগা হিচাপে পৰিগণিত হৈছে, তাতে স্কুল এষ্টাব্লিছ হোৱাৰ আগতে আমাৰ এই চেঁচাপানী ভিতৰুৱা জেগাত এই চেঁচাপানী হাইস্কুলখন এষ্টাব্লিছ হৈছিল। তো ভালেই কথা আছিল। এইখিনি ৰাইজে ইয়াৰ পৰা বহুতো উপকৃত হৈছিল আৰু ইয়াৰ পৰা বহুতো ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাই গৈ পিছলৈ তেওঁলোকে দেশৰ সেৱাৰ কাৰণে নিজকে উৎসৰ্গা কৰিছিল। বিভিন্ন শাখাত গৈ বিভিন্ন পদবীত গৈ তেওঁলোকে ৰাইজৰ সেৱা কৰিছিল আৰু সমাজৰ সেৱা কৰিছিল। কিন্তু দুখৰ বিষয় আহি এইখন বিদ্যালয় এতিয়া শিক্ষকৰ যি অভাৱ, সেই অভাৱে এনেকুৱা হৈ গৈছে যে আমি ল'ৰা ছোৱালীক পাঠদান কৰিবলৈ অসম্ভৱ হৈ গৈছোঁ। এটা সময়ত আমাৰ ষ্টাফ মোটামুটি মই সঠিককৈ ইয়াৰ পৰিমাণটো মই ক'ব নোৱাৰিম, অফিচিয়েলি যদি ৰেকৰ্ড বিচাৰে তেতিয়া দিব পৰা যাব। 37জনমান আমাৰ শিক্ষক আছিলে। তো ৰিটায়াৰ হৈ গৈ আৰু কিছুমানে মৃত্যুও হৈছে অসুখ বিসুখত। তাৰপিছত এতিয়া আমাৰ ক'বলৈ গ'লে 12জনমানহে আমাৰ শিক্ষক আছে। 37জনৰ ভিতৰত 12জন মানুহে শিক্ষক আছে। সেই 12জনেৰে আমাৰ অসমীয়া মাধ্যম আৰু বড়ো মাধ্যম ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিটো নেকি পাঠদান, সেই পাঠদান অসম্ভৱ হৈ পৰিছে আমাৰ কাৰণে। যাৰ কাৰণে তাৰ যিটো নেকি বেয়া কুপ্ৰভাৱ ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰিছে আৰু ছাত্ৰ ছাত্ৰীক যি আশা লৈ পেলাই এই অঞ্চলৰ গাৰ্জেনসকলে, অভিভাৱকে ল'ৰা ছোৱালীক পঠিয়াইছিল এটা ভাল শিক্ষা লোৱাৰ কাৰণে, সেই ভাল শিক্ষা লোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে আৰু অভিভাৱকে ইনডাইৰেক্টলি ইয়াৰ যি বেয়া প্ৰভাৱ, সেই প্ৰভাৱটো পাইছে। গতিকে দুখৰ বিষয়, এই দুখৰ বিষয়টো আজিৰ সংবাদ মাধ্যমৰ যোগেদি মই আহ্বান কৰিব বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱলৈ, তেখেতে যাতে এই আমাৰ যি চেঁচাপানী হাইস্কুলৰ যি শিক্ষকৰ অভাৱ, শিক্ষকৰ যি সমস্যা, এই সমস্যা সমাধান কৰি দিব বুলি। আৰু ইয়াৰ লগতে মই BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰলৈও মই অনুৰোধ কৰিছোঁ যাতে এইখন যিহেতুকে আমাৰ প্ৰমোদ বড়ো ছাৰৰে সমষ্টিৰ এখন স্কুল, গতিকে এই চেঁচাপানী হাইস্কুলৰ যি শিক্ষকৰ সমস্যা যাতে এই সমস্যা সমাধান কৰি দিয়ে, তাৰ বাবে মই চেঁচাপানী হাইস্কুলৰ হৈ অনুৰোধ কৰিছোঁ। বৰ্তমানলৈ আমি BTR চিফ মহোদয়ক আমাৰ বিদ্যালয়ত অহাটো আমি পোৱা নাই।
আমি বিচাৰোঁ আহি পেলাই যদি ইয়াৰ সমস্যাবোৰ যদি জানে বা চাই যায় তেতিয়া আমি নিশ্চয় সুখী হ'ম আমাৰ 400ৰ ওপৰত আছে ষ্টুডেণ্ট বহুত দিনৰ পৰা BSc শিক্ষকৰ সমস্যা হৈ আছে আৰু বড়ো মাধ্যমত আমাৰ এটা সমস্যা আৰু আছে যে আমাৰ বড়ো মাধ্যম যেতিয়া প্ৰভিঞ্চিয়েলাইজ হৈছিল এই চেঁচাপানী হাইস্কুলখন সেই সময়ৰ পৰাই বড়ো মাধ্যমৰ যি ছায়েন্স শিক্ষক সেই ছায়েন্স শিক্ষকটো কিন্তু আমি পাবলৈ সক্ষম হোৱা নাই বৰ্তমান 12জন শিক্ষক নেকি 12জন আছে শিক্ষক বৰ্তমান হিন্দী শিক্ষক আমাৰ বড়ো মাধ্যমৰ হিন্দী শিক্ষকো নাই ঢুকাইছে তেখেতৰ পষ্ট ভেকেণ্ট হৈ আছে আৰু ঠিক তেনেকুৱা ধৰণৰ যিটো লোৱাৰ ছেকশ্যনৰ হিন্দী শিক্ষক এছামিছ মিডিয়ামৰ বিশেষকৈ সেইটোও ভেকেণ্ট হৈ আছে আৰু ডিচেম্বৰ মাহতে আৰু এজন অসমীয়া মাধ্যমৰ ৰয়েল BSc ৰিটায়াৰ হ'বলৈ গৈ আছে এই শিক্ষক কম হ'ব আমাৰ আৰু 11জনত নামি পৰিব আৰু 11জন শিক্ষকেদি আমি দুটা মাধ্যমৰ যি ক্লাছ সেই ক্লাছটো আমি তাৰমানে মেকআপ কৰাটো আমাৰ কাৰণে অসম্ভৱ মিনিমাম কেইটামান ভেকেঞ্চি হৈ আছে মিনিমাম 8-9টামান ভেকেণ্ট হৈ আছে আৰু ইয়াৰ উপৰি আমাৰ এটা অসুবিধা আৰু হৈছে যে আমাৰ যি অফিচ এছিষ্টেণ্ট সেই অফিচ এছিষ্টেণ্টো ৰিটায়াৰ হৈছে বৰ্তমান অফিচ এছিষ্টেণ্ট নাই গতিকে অফিচিয়েল কাম কৰাৰ কাৰণে বিৰাট অসুবিধা হৈছে আৰু এই অফিচিয়েল কামটো আমাৰ ষ্টাফেই কৰিব লগা হৈ আছে গতিকে সেইফালেদিও আমাৰ অসুবিধাটো হৈছে চৰকাৰৰ তৰফৰ পৰাতো আমি সোনকালে ব্যৱস্থা লোৱাটো বিচাৰিম আৰু বিচাৰিছোঁও আৰু আমি যি বিভাগীয় কৰ্তৃপক্ষ IAS অফিচৰ থ্ৰুৱেদিও আমাৰ যিবিলাক নেকি ভেকেণ্ট হৈ আছে পষ্ট ভেকেণ্ট হৈ আছে মাননীয় আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়াই সেই ভেকেণ্ট লিষ্টবিলাক দিছে গতিকে আমি আশা ৰাখিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় আমাৰ BTR চিফ প্ৰমোদ বড়ো ছাৰৰ জৰিয়তে আমি অতি সোনকালে আমি নতুন শিক্ষক পাম বুলি আশা ৰাখিছোঁ मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय जानांगोन नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव MA खालामनाय जानांगोन बेनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन